পনীৰ বনাবলৈ মই লৈছোঁ নিমখ, আদা আৰু নহৰু, লগতে লৈছোঁ ইলাচি, লং, ডালচেনি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি পাউডাৰ আৰু গৰম মছলা আৰু হালধি গুড়ি। দুটা টমেটো ভালদৰে কাটি লৈ এনেকৈ গ্ৰে কৰি ল'লোঁ মিক্সাৰত, আৰু এনেকৈ পিঁয়াজ দুটাও গ্ৰে কৰি ল'লোঁ, আৰু এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ মিডিয়াম চাইজত পনীৰখিনি। লগতে লৈছোঁ কাজু, এইখিনিও মই মিক্সিত গ্ৰে কৰি ল'লোঁ। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিম আৰু ৰিফাইন তেল দি দিম গ্ৰেভিখিনি বনাবৰ বাবে। পনীৰখিনি মই ফ্ৰাই নকৰাকৈ ব্যৱহাৰ কৰিম, যিহেতু ফ্ৰাই কৰি বনাব পৰা যায়, কিন্তু মই ফ্ৰাই নকৰাকৈ বনাম বুলি ভাবিছোঁ আজি। তেলখিনি গৰম হৈ গৈছে, এতিয়া ইয়াত মই লং ইলাচি কেইটা ব্যৱহাৰ কৰিম, অলপমান ভাঙি কিনে দিম, আপোনালোকে গোটাকৈও দিব পাৰে। এতিয়া মিক্সিত গ্ৰে কৰি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি সিজিবলৈ দিম আৰু অলপমান ৰঙচুৱা হ'বলৈ দিম, যাতে ব্ৰাউন কালাৰ হয় অলপমান। এয়া দেখিছেনে, ব্ৰাউন কালাৰ হৈ গৈছে পিঁয়াজখিনি। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম টমেটোখিনি, যিখিনি মই গ্ৰে কৰি থৈছিলোঁ মিক্সাৰত। আৰু 1 চামুচ নিমখ দি দিছোঁ। আৰু দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ। আৰু দিছোঁ সৰু চামুচ এখনেৰে জিৰা পাউডাৰ। এইখিনিতে ভালদৰে আকৌ ৰঙচুৱা হোৱালৈকে আৰু বিলাহীখিনি সিজালৈকে ফ্ৰাই কৰিম। আৰু আদাখিনি আৰু ৰচুনখিনিও এতিয়া দি দিছোঁ। আগতীয়াকৈও দিব পাৰি, কিন্তু মই এতিয়া ব্যৱহাৰ কৰিছোঁ। পিঁয়াজখিনি ফ্ৰাই কৰোঁতে দিব লাগিছিলে তেলত, কিন্তু মই দিবলৈ পাহৰি থাকিলোঁ, যিহেতু এতিয়াই দি দিছোঁ। ঢাকনিখন দি এনেদৰে সিজিবলৈ দিম আৰু মাজে মাজে এইখিনি ভালদৰে লৰাই থাকিম, যাতে তলত লাগি নাযায়। টমেটোখিনি অলপমান সিজি গৈছে, এতিয়া মই হালধি পাউডাৰখিনি দিব পাৰোঁ। হালধি পাউডাৰ দি দিছোঁ নিজৰ আন্দাজ মতে। এতিয়া আকৌ এইখিনি ভালদৰে ঢাকি দিম সিজিবৰ বাবে। অলপমান গৰম পানী ব্যৱহাৰ কৰিছোঁ, যাতে তলত লাগি নাযায়। পিঁয়াজৰ কিমান সুন্দৰ কালাৰ উঠিছে, আৰু টমেটোখিনিও সিজি গৈছে। আৰু অলপমান গৰম পানী ব্যৱহাৰ কৰিম, আৰু কাজুখিনি দি দিম, যিখিনি মই গ্ৰে কৰি থৈছিলোঁ। কাজুখিনি গোটা হৈ থাকিলে, মই যিহেতু কম পানী দিছিলোঁ গ্ৰে কৰোঁতে, আৰু নিজৰ আন্দাজ মতে গৰম পানী দি দিম, আৰু এইখিনি বইল আহিবলৈ দিম, ভালদৰে উতলিবলৈ দিম। এতিয়া পনীৰখিনি দি দিম। পনীৰখিনি মই ভাজি লোৱা নাই, দেখিছেনে? ভাজিও ল'ব পৰা যায়, কিন্তু মই এনেদৰে নভজাকৈ ব্যৱহাৰ কৰিলোঁ। আৰু দৈৰ ওপৰত যিখিনি ক্ৰীম, সেইখিনি মই ব্যৱহাৰ কৰিম। আপোনালোকে বাটাৰো ব্যৱহাৰ কৰিব পাৰে, যিহেতু আমাৰ বাটাৰ আজি শেষ হৈ গ'ল। এতিয়া এইখিনি ভালদৰে উতল আহিবলৈ দিম। এতিয়া উতল আহি গৈছে ভালদৰে, আৰু সকলোখিনি বস্তু ভালদৰে মিহলি হৈ গৈছে, আৰু পনীৰখিনিৰ ভিতৰতো সোমাই গৈছে আঞ্জা তৰকাৰী জোলবোৰ। এনেকৈ ফ্ৰাই নকৰাকৈ পনীৰ ব্যৱহাৰ কৰিলে পনীৰখিনি যথেষ্ট নৰম হয় আৰু খায়ো ভাল লাগে। এতিয়া মোৰ পনীৰ তৰকাৰীখিনি হৈ গৈছে, দেখিছে নহয়?
ইমান সুন্দৰ হৈছে। পানী আন্দাজমতে ব্যৱহাৰ কৰিব পাৰে মানুহৰ ঘৰৰ মেম্বাৰ অনুসৰি। মই অলপমান বেছি ব্যৱহাৰ কৰিছোঁ।